ঘটে একচুৱেলি গোৱালপাৰাত নহয় মোক কৈছে তেখেতে যে ইলেকশ্যন টাইমত মোক হায়াৰ কৰি অনা বুলি কিনে একচুৱেলি তেখেতৰ এইটো ভুল হৈছে যিটো আমাৰ PTCত 4টা ডিষ্ট্ৰিক্টে আছে তাৰে ভিতৰত মই এটা ডিষ্ট্ৰিক্টৰ আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট তেখেতে মোক গোৱালপাৰাৰ পৰা অহা বুলি কৈছে একচুৱেলি মোৰ গোৱালপাৰা নহয় মোৰ ওদালগুৰি ডিষ্ট্ৰিক্টত ঘৰ আমাৰ ফেৰগাঁও পোষ্ট অফিচ ফেৰগাঁও থানা টংলা পিন নম্বৰ 784 মোৰ এড্ৰেছটো দিলোঁ এটা বেয়া লাগিছে আৰু তেখেতে এটা কথা কৈছে যে মোক প্ৰমোদ বড়ো ছাৰৰ ওচৰত মই গৈ কিনে চেলেঞ্জাৰ কৰা বুলি কৈছে একচুৱেলি মইতো উগ্ৰমন্ত্ৰী নহয় চেলেঞ্জাৰ কৰিবৰ কাৰণে এই যে মই পটুশিল্পী হিচাপত আৰু যিটো আমি তাত কালচাৰেলৰ মই হাগ্ৰামা ছাৰৰ লগত ইলেকশ্যন সময়ত ধৰিছিলোঁ কিন্তু মই তাত দ্বিতীয় বুলি কিনে জইন কৰা নাই জাষ্ট মই ৰাইজৰ কাৰণে গৈছোঁ ৰাইজক সহকাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু যিহেতু মানুহ হাঁহিব লাগে কিন্তু মই দ্বিতীয়ত জইন কৰা নাই আৰু মোৰ অধিকাৰো নাই যে ইউপিবিলাক মই বেয়া বুলি ক'ব পৰা নাই মই ইউপিবিলাক বেয়া বুলি কোৱা নাই সেইটো দুখ লাগিছে যিমান যি নহওক মই নিজৰে সন্তান PTCৰে সন্তান আৰু বিশেষকৈ এতিয়া যিটো বাই ইলেকশ্যন আমাৰ হ'ব গৈ আছে এতিয়া কোকলাবাৰীত এইটো ৰাইজে ডিচিশ্যন ল'ব কাক ভোট দিব এইটো মই গ'লে যে ভোটটো দিব সেইটো কথা নহয় ৰাইজে ডিচিশ্যন ল'ব আৰু যিটো ৰাইজৰ ওপৰত কামবিলাক চলি আছে এতিয়া ৰাইজে চাই আছে মই এটা আশা কৰোঁ যোনে নহওক চৰকাৰ যোনে নাথাকক ৰাইজৰ কাম হ'ব লাগে 5 মুক্তি হৈছে এইটো আমাক ছাৰে ক'লে সেনেকা ছাৰে কৈছে আৰু মই এটা কথা কওঁ প্ৰমোদ বড়ো ছাৰক লগ কৰিলে যে মই UPPL হ'ম সেইটো কথা নহয় কাৰণ তেখেতৰ এটা গুৰু দায়িত্ব পৰিছে PTCৰ এতিয়া চিফ তেখেত আৰু আমাৰ যিবিলাক অভাৱ অভিযোগ ৰাইজৰ হৈ আমি ক'ব পাৰোঁ বা মই এতিয়া কালচাৰ ক্ষেত্ৰত আছোঁ এতিয়া তেখেতে যদি মই মাতি কিনে কয় যে বিপুল তই অকণমান তই আমাৰ ৰাইজৰ কাৰণে কালচাৰ ক্ষেত্ৰত অলপ লাগি তেতিয়া মই বেছি খুব ভাল পালোঁ এইবিলাকত পোৱাতকৈ একচুৱেলি 2 দিন আগত পাইছোঁ মই এইটো প্ৰগ্ৰেমৰ কাৰণে ব্যস্ত আছিলোঁ মোৰ যিটো সদায় আমাৰ কালচাৰেল শ্ব' চলি আছে যোৱাকালি আগৰ দিনাখন মোৰ জুবিনদাৰ লগত আছিলে লখৰাত সেইটো দেখা পোৱাৰ পিছতে মই একো দিম বুলি ভবা নাছিলোঁ সেইটো কিন্তু মোৰ এড্ৰেছটো সম্পূৰ্ণ উল্টাকৈ দিছে সেইকাৰণে ক'ব লগা বাধ্য হৈ গ'ল কাৰণ গোৱালপাৰাত ঘৰ বুলি কৈছে তেখেতে জানাটো দৰকাৰ একচুৱেলি মোৰ ঘৰ তাৰ আণ্ডাৰতে মই কৰোঁ PTCতে আৰু বিশেষকৈ মোৰ ৰাজনীতিসকলক এটা অনুৰোধ যাতে মোক যাতে বোকা চুকে ৰাজনীতিৰ ওপৰত মোক নিদিয়ে কাৰণ মই এজন শিল্পী মই আজিকালি নহয় মই 22 বছৰ এতিয়া এইটো জগতত আছোঁ আৰু PTCৰ নাম লৈ সদায় যি মই জেগাত যাওঁ মই তাতে কওঁ ওদালগুৰি ডিষ্ট্ৰিক্ট মোৰ ঘৰ ডিষ্ট্ৰিক্ট বুলি কওঁতে মোৰ PTC পৰি যায় সকলোৱে জানে সেইকাৰণে অনুৰোধ কৰিছোঁ আৰু একচুৱেলি UPPলে যদি ভাল কাম কৰে তাৰ প্ৰমোদ বড়ো ছাৰে যদি ভাল কাম কৰে তেখেতৰ মই গুণ গাম আৰু মোক যদি তেখেতসকলে কেতিয়াবা মাতে যে বিপুল আহক মই যাম নিশ্চয় যাম কোনো মই অকল যে BPF থাকিম সেইটো নহয় কিন্তু মোৰ এটাই কথা হাগ্ৰামা ছাৰৰ যিকোনো দিনত তেখেতে কাম কৰিছে সেইকাৰণে মোৰ ভাল লাগে আৰু মই কোনো এতিয়া এইটো জগতত আছোঁ আৰু PTCৰ নাম লৈ সদায় যি মই জেগাত যাওঁ মই তাতে কওঁ ওদালগুৰি ডিষ্ট্ৰিক্ট মোৰ ঘৰ ডিষ্ট্ৰিক্ট বুলি কওঁতে মোৰ PTC পৰি যায় সকলোৱে জানে সেইকাৰণে অনুৰোধ কৰিছোঁ আৰু একচুৱেলি UPPলে যদি ভাল কাম কৰে তাৰ প্ৰমোদ বড়ো ছাৰে যদি ভাল কাম কৰে তেখেতৰ মই গুণ গাম আৰু মোক যদি তেখেতসকলে কেতিয়াবা মাতে যে বিপুল আহক মই যাম নিশ্চয় যাম কোনো মই অকল যে BPF থাকিম সেইটো নহয় কিন্তু মোৰ এটাই কথা হাগ্ৰামা ছাৰৰ যিকোনো দিনত তেখেতে কাম কৰিছে সেইকাৰণে মোৰ ভাল লাগে আৰু মই কোনো পইচা পাতিৰ কাৰণে হাগ্ৰামা ছাৰৰ লগতো মই যোৱা নাই হাগ্ৰামা ছাৰক মোক 1 টকা লোৱা নাই মইতো ডাঠিকেই ক'ব পাৰোঁ আৰু পইচাৰ কাৰণে মই ৰাইজৰ ওচৰত মই সৰু হ'ব নোৱাৰোঁ ৰাইজ মোৰ ডাঙৰ আৰু সদায় ৰাইজৰ লগত থাকিম সেইখিনি ক'বলগীয়া কওকচোন ৰাইজলৈ কি আহ্বান জনাব ৰাইজলৈ এটা অনুৰোধ যিটো বাই ইলেকশ্যন আহি আছে আৰু আপোনালোকে মই ভাবোঁ আপোনালোকে নিজৰ সঠিক ডিচিশ্যন ল'ব আৰু সেইটো মই বিচাৰোঁ যাতে আমাৰ উন্নতিৰ কাৰণে তেখেতসকলে যাতে ভালকৈ কাম কৰে নেতাসকলে মই অনুৰোধ জনাইছোঁ আৰু মোৰ এটা বেয়া লাগিছে মোক মহ বুলি কৈছে টেষ্ট খোৱা মহ একচুৱেলি মই টেষ্ট খোৱা মহ নহয় তেখেতে যদি ভালকৈ চায় মহত কিন্তু আৰু এটা ডেঞ্জাৰ বস্তু আছে জোক যেতিয়া কামুৰে নহয় একদম গম নাপায় মহে কামুৰিলে গম পায় ক'ত কামুৰিছে খোজায় কিন্তু জোক যেতিয়া খায় তেজ খালে তাৰমানে মাটিত পৰাৰ পিছতে গম পায় জোকে কামুৰিছে বুলি মই কোনো হেৰি নহয় কোনো মহ নহয় মই হেৰি কাৰণে বহুত বছৰ কষ্ট কৰিছোঁ আৰু সদায় ৰাইজৰ লগত থাকিম PTC ৰাইজ মোৰ লগত আছে অল অসম মোৰ লগত আছে আৰু ৰাইজৰ কাৰণে সদায় হ'বৰ কাৰণে চেষ্টা কৰিম মই এনেকুৱা আগবাঢ়ি যাম আপোনালোকৰ লগত মই সদায় আছোঁ ৰাজনীতি কৰি মই নাযাওঁ আৰু সেইকাৰণে মই জইনো কৰা নাই আৰু মই সদায় ৰাইজৰ লগত থাকি মই আগৰ PTC ইলেকশ্যনতে কৈছোঁ যে মই কোনো দিন ৰাজনীতি কৰি মই ভৰি নিদিওঁ জাষ্ট মই মিটিং চিটিঙত মোক মাতে মই যাওঁ আৰু তেখেতসকলে যদি মাতে মই তাতো যাওঁ